বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে আদি দেউতাক আৰু মাকৰ ওচৰলৈ আহিছিলে আৰু দেউতাক আৰু মাকৰ ওচৰলৈ আহি গাৰ্গীয়ে যে তাৰ লগত চক্ৰান্ত কৰিছে আৰু তাৰ লগত চক্ৰান্ত কৰি অদিতি আৰু তাৰ যে সম্পৰ্কটো বেয়া কৰিছে, সেইবাবে যে সি এতিয়া গাৰ্গীক বিয়া পাতিব নোৱাৰে, সেই কথাটো দেউতাক আৰু মাকৰ আগত কোৱাত দেউতাক আচৰিত হৈ পৰিছিলে আৰু দেউতাকে এইবোৰ কথাটো আগতেই চিন্তা কৰি চাব লাগিছিলে। তই যিহেতু গাৰ্গীক বিয়া কৰাম বুলি কৈছ, এতিয়া তই গাৰ্গীক বিয়া কৰাবই লাগিব বুলি আদিৰ আগত কৈছিলে। আৰু আদিৰ দেউতাকে ঘৰৰ সকলোকে আদি যদি ঘৰেৰে কৰিবলৈ গুচি যায় তেনেহ'লে মই সকলোকে শাস্তি দিম বুলি কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব আদিয়ে মই কেতিয়াও গাৰ্গীক বিয়া কৰাব নোৱাৰোঁ, লাগিলে মই এখন ঘৰতে নাথাকোঁ বুলি আদিয়ে মাকৰ আগত কৈ আদি ঘৰৰ পৰা যাবলৈ ওলাব। আৰু সেই সময়তে চন্দন আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি তই এনেকৈ ঘৰলৈ যাবলৈ নোৱাৰ, তই যদি ঘৰলৈ যোৱা তেনেহ'লে আমি ফাঁচিব লাগিব, গতিকে তই ঘৰলৈ যাব নোৱাৰ বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিৰ বহুত খং উঠিব। এতিয়া বাৰু আদিয়ে চন্দনক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডটিত অদিতি আৰু অনাবিলৰ বিয়া হৈ থাকিব আৰু আদিয়ে সেই ঠাইলৈ গৈ এই বিয়া আৰু হ'ব নোৱাৰে বুলি আদিয়ে সকলোবোৰ সঁচা কথা কৈ দিব। এতিয়া বাৰু অদিতিয়ে অনাবিলক বিয়া নহওঁ বুলি ক'ব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।